অন্তৰ্গত ঢালিগাঁও গাঁও পঞ্চায়তৰ সভাপতিৰ হিটলাৰী শাসন এটাৰ পিছত আন এটা তথ্য ফাদিল হৈ আছে ঢালিগাঁও পঞ্চায়তৰ সভাপতি মাখন ঘোষৰ বিৰুদ্ধে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ক্ষেত্ৰত 6 মাহ এবছৰৰ পৰা হিতাধিকাৰীসকলক দিনৰ পৰা দিন ঘূৰাই অতিষ্ঠ কৰি পেলাইছে। সময়মতে কাৰ্যালয়ত নাহে, নিজ ইচ্ছামতে আহে, যেতিয়া মন যায় আকৌ ওলাই যায় তেওঁলোকৰ ব্যক্তিগত কামক লৈ। গাঁও পঞ্চায়ত চাৰ্টিফিকেট প্ৰদান কৰাৰ নামত টকা লোৱাৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগী ৰাইজে এইজন মাখনৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। একাংশ ঠিকাদাৰৰ পৰা কাম দিয়াৰ নামত কমিছন লোৱাৰ অভিযোগ কৰি আহিছে এইজন সভাপতিৰ বিৰুদ্ধে। 15 ফাইনেন্স যি কাম কৰিছে 50% টকাৰে কাম কৰিছে বুলি অভিযোগ দাখিল কৰিছে ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ এক্সপ্ৰেছ 365। 11:15 আপুনি গম পাইছে যে প্ৰেচিডেণ্ট আহিছে বুলি? এতিয়ালৈকে আহে নাই ন? আপুনি গম পায় প্ৰেচিডেণ্ট আহিছে বুলি? গম নাপায়? টাইম কেইটা হৈছে? 11:15। এতিয়ালৈকে প্ৰেচিডেণ্ট আহি পোৱা নাই ন? ঠিক আছে, বহুত সময়ৰ পৰা বহি আছে। কি কামত আহিছে আপোনালোকে? পঞ্চায়ত চাৰ্টিফিকেট। কিমান সময় আহিছে আপুনি? কাৰ কাৰণে অপেক্ষা কৰিছে? প্ৰেচিডেণ্টৰ কাৰণে। কিন্তু প্ৰেচিডেণ্টে সময়মতে নাহে নেকি? আমি আহিছোঁ কালি একদিন 11টা মানত আহিছোঁ, আহি চাওঁ প্ৰেচিডেণ্ট নাই, খাব লাগিছে। হয় নেকি? এটা আমার খুব দুঃখের বিষয়। আর অরুণোদয় আসলে এই রাজনীতি করে এটা সরকারি আসনি। আমি যদি কওঁ যে আমি এজিপি দিছোঁ এইটো ভুল হ'ব, যদি কয় বিজেপি দিছে এইটোও ভুল হ'ব। চৰকাৰৰ লগতে যিহেতু আমি মিত্ৰ দল, চৰকাৰে দিছে এইটো ক'ব লাগিব। আৰু এনেকুৱা অৰুণোদয় আঁচনি এনেকুৱা চাই আছোঁ যে গৰীব দুখীয়া মানুহ পোৱা নাই, যিবিলাক ধনী মানুহ এনেকুৱা পাই আছে। ইভেন আমি যেতিয়া MLA ছাৰৰ পৰা খুজি আনো তেতিয়াও সি তাৰ লাগে লাষ্টত সি এটা ঠাইত সীমাবদ্ধ থাকে। আমাৰ যিটো ঢালিগাঁও পঞ্চায়তৰ আমাৰ 3খন গাঁও আছে, হলাবান্ধা, বৰপাতা আৰু চুঙাপোতা। ই একমাত্ৰ চুঙাপোতা লৈ ব্যস্ত থাকে আৰু বাকী পাৰ্টত ই কামেই নকৰে। ইভেন তাৰ কাম নকৰে বাকী পাৰ্টত। আমাৰ প্ৰেচিডেণ্ট যিটো বিজেপি প্ৰেচিডেণ্ট মাখন ঘোষ, তেখেতে বাকী পাৰ্টবিলাক কামেই নকৰে। ঢালিগাঁও পঞ্চায়ত প্ৰেচিডেণ্ট। আৰু তেখেতে ডিষ্ট্ৰিবিউটটো এটা খালি পাৰ্টি লৈ থাকে। একচুৱেলি ৰাইজৰ যিটো প্ৰতিনিধি, তেখেতে ৰাইজৰ ফালে অলপ চাব লাগে, তাৰ ন্যায়পৰণ হ'ব লাগে। মানে আমাৰ ৰাইজৰ তৰফৰ পৰা কিছুদিন মানে আগত এটা আমাৰ 2 বছৰ 3 বছৰ আগত এটা আমি ৰাইজৰ কেইজনমান ল'ৰা আমাৰ এটা আশা পোষ্ট লৈ তেখেতৰ ওচৰত গৈছিল এবং আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ডিৰেক্টৰ তাতে গৈছিল। ডিৰেক্টৰ ছাৰ কৈছে যে আপোনালোকে এটা কাম কৰক, মিটিং তাতে দিয়ে ৰাইজে যদি যাক চিলেকশ্যন কৰে প্ৰেচিডেণ্টৰ তৰফৰ পৰা লিখি দিলে হ'ল যে আমাৰ এজন লাগে। তেখেতে লিখিও দিছে। তাৰপিছত যেতিয়া মানে 2 বছৰ পিছত আমি যুঁজাৰ কাৰণে ল'ৰাবিলাক যেতিয়া যুঁজিল ইমান পোষ্ট লৈ, 2 বছৰ পিছত যেতিয়া পোষ্ট মানে এগ্ৰি হৈছে আমাৰ হেল্থ ডিপাৰ্টমেণ্ট, তেতিয়া তেখেতে কৈছে যে এইটো এনেকুৱা নহ'ব, আমি এইটো এটা ইণ্টাৰভিউ পাতিম। ঠিক আছে, ইণ্টাৰভিউটো চাৰ্টেন এটা টাইম থাকে, লিষ্ট এটা জুলাই দিব লাগে। 20 তাৰিখে কথা দিছে, 20 তাৰিখলৈকে যিমান হ'ব ইমান আমি এটা লিষ্ট জুলাই দিম। তাতেও তাৰ দুৰ্নীতি। ই এটা কমিটি বনাই দিছে, কমিটিৰ তৰফৰ পৰা কোনোবাক সি দিব বিচাৰিছে, এনেকুৱা তাৰ মেণ্টেলিটিও লাগি আছে যেন। ঢালিগাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ বিষয়ে বিজেপিৰ নেতৃবৃন্দক কিবা ক'ব নেকি? ভিতৰত মানুহজন ইয়াত উপস্থিত নাই। ভানুবালা বৰ্মন আছিল, তেখেতৰ ঘৰটোৰ নামত পুৰা চেলেক হৈ আহিছে, কিন্তু তেখেতে ঘৰটো এতিয়াও পোৱা নাই। কিছুদিন পূৰ্বে তেখেতে পঞ্চায়ত ছেক্ৰেটাৰীৰ ওচৰত গৈছিল, যোৱাৰ পিছত কৈছে যে মোৰ ঘৰটো কি হ'ল, আপোনালোকে দেখোন পাওঁ বুলি কৈছে। তোক ঘৰ নিদিওঁ, যাতে ঘনে ঘনে কমপ্লেইন কৰিব আহা, তোক ঘৰটো নিদিওঁ। প্ৰেচিডেণ্টক কৈছে, ছেক্ৰেটাৰী কৈছে, দুয়ো কৈছে। আচ্ছা, কিবা ভানুবালা বৰ্মনক এই ক্ষেত্ৰত কিবা ধনৰ লেনদেন হোৱা বুলি আপুনি ভাবে নেকি? ধনৰ লেনদেনৰ কথাটো মই একচুৱেলি ক'ব নোৱাৰোঁ। আৰু একজন উপস্থিত আছে জবাৰাণী বৰ্মন, এখেতৰ নামতো ঘৰ আহিছে, এখেতক আজিলৈকে দিলে কাৰেণ্টৰ খুঁটিৰ ওচৰত বহি আছে। আমি শুনামতে আপুনি ঢালিগাঁও পঞ্চায়তৰ পৰা এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। সেই ঘৰটো কি আপুনি এতিয়ালৈকে লাভ কৰিছে নেকি? পাইছে নেকি ঘৰটো? না বাবা, নাই না। আপনি গৈছিলেন না পঞ্চায়তত? আমি গেছিলাম, পিছত আসছে ওদের পিছত আসিয়ে আছে, পাবারে নাচছে। যাও আমার ঘর যাচ্ছে, এখন করে যায়। কোনে কৈছে পিছত আহিব? হ্যাঁ, পিছত আহিব কোনে কৈছে? আমার নাম জবা বর্মন। আপনার গ্রামের নাম? খোলাবান্ধা, ঢালিগাঁও পঞ্চায়েতের অধীনে না আপনার বাড়ি?